ঐ মন মাৰি যে ইয়াৰ ৰৈ আছ খেলিবলৈ নাযাওঁ নেকি? নাই অ' এই বহুত ভয় লাগি আছে। কিয় হেই ক'ৰবাত কিবা লটি ঘটি কৰিলি নেকি? নহয় অ' মই আৰু খেলিবলৈ নাযাওঁ। তই নাযালে নাযাওঁ বুজিছ। মই তাত খেলিবলৈ নাযাওঁ নহয়। তেতিয়াহ'লে কাৰ মূৰটো কৰিবলৈ যাওঁ? মই নবৌজনীক চাবলৈ যাওঁ আকৌ। হয় নেকি? সেই নবৌটোৱে মোৰ কাল হ'ল। কিবা হ'ল নেকি? নবৌজনী ইমান ধুনীয়া, কিয়নো নহ'ব মোৰে হৈ যায়। তই কথাবোৰ বেলেগ ফাললৈ লৈ যাওঁ, সেইবোৰ একো নহয়। তেতিয়াহ'লে তই কিহৰ ভয়ত যোৱা নাই ক আকৌ। কোনোবাই কিবা দেখা পালে নেকি? ফাল্টু নেকি? মই এনেকুৱা পাইণ্ড মানুহ নহয়। আৰু শুন, তই যে বেয়া, সেই বেয়াটোকে ভাবিবি তই। হ'ব দে, আহিব নালাগে। ব'ল ব'ল, ময়ো খেলিবলৈ যাওঁ, তয়ো ব'ল। নবৌক মই ধুনীয়াকৈ বুজাই দিম বৌ, বেয়া নাপায় বৌ। মই নাযাওঁ, মোৰ কালি ৰাতিপুৱাৰ পৰা টোপনিয়ে নাই। এই আলবাও ফাপা যে কৈ আছ, এই মেইন কথাটো কওঁ। নবৌৰ লগত এই লুডু খেলি আছিলোঁ। নবৌৰ লগত খেলি আছিলি লুডু, সেইটো কবি, মানুহে আকৌ বেলেগ ভাবিব। তাৰ পিছৰখিনি ক। নবৌৱে বাৰে বাৰে কৈ আছিল পিছৰখিনি ক মোৰ গাটো কিবা এটা কৰিছে। নবৌৱে কৈ আছিলে ঐ চান্স পালে বোলে এই মোক গুটিটো কাটিব। ইমান ডাঙৰ কথা কৈছে তোৰ গুটি কাটি দিব। সেইটো ভয়তে এই আধা খেলাকে লুডু চুডু এৰি থৈ ঘৰলৈ গুচি আহিলোঁ। বেঙাটো, বৌয়ে তোক লুডু গুটি কটা কথা কৈছে। তোৰ নিজৰকেইটা কথা কোৱা নাই। ব'ল। হয় নেকি? হেত তেৰি, মই আধা খেলাকে এনেই গুচি আহিলোঁ। ব'ল খেলিবলৈ যাওঁ।